বাইদেউ এই বেমাৰীজনৰ নামটো কি? আমিনা। নাচ বাইদেউ এনে চিজাৰিং ক্লাছ বুলি কৈছিলে কিন্তু নৰ্মেলে দেখা পালো আমি বেলেগ বেজি আছে হয় এই বেজিটো দিওঁতে চিজাৰিংটো নহক কৰিব নলগাও না এটা ব্লাড দিব লাগিব নেকি ব্লাডটো নাই নালাগে ডক্টৰৰ কিন্তু বহুত অভিজ্ঞতা থাকি আছে হেল্ল' আপোনালোকে যিটো প্ৰশ্ন সুধি আছে হয় সেইটো মানে কি হৈছে বাইদেউজনীয়ে বহুত ক'ব নোৱাৰিবতো হয় বাইদেউজনী মোৰ হেল্পাৰহে হয় মই কৈ আছোঁ মই ডক্টৰ হিচাপে মই কৈ আছোঁ হয় মানে চিজাৰিংতে গৈছিল হয় তেওঁলোকৰ টকাৰ পইচা অভাৱত কৈছে ছাৰে কিবা কৰি আমাক বাচাই দিয়ক পেচেণ্টটো কিবা কৰি গাটো খালাচ কৰি দিয়ক মোক মানে ভৰিয়া এটা ধৰিলে তেতিয়া মই চিন্তা কৰিলোঁ মোৰো এটা দিবলগীয়া বেজি আছে সেইটো দিলে আকৌ নৰ্মেলতে হৈ আৰু ইয়াতে এটা কথা কওঁ মই বাচ্ছাটোতো দেখিছোৱে এইটো কিন্তু ল'ৰা দেই ল'ৰা মানে এই যে মাকবিলাকে যে আইৰণ নাখায় যে আইৰণৰ টেবলেট হয়নে সেইগিলা দুখ সেইকাৰণে আজি এই ভৰিখন এনেকুৱা হৈছে পলিঅ' দৰৱ পলিঅ' হওক ভেকচিনে হওক যিয়ে নহওক সেইবোৰ বস্তু ল'ৰা ছোৱালীক মানে মাকহঁতে দিব লাগে মাকহঁতে এই সময়মতে বস্তু নাপায় ন ডেলিভাৰী সময় কোনে নাপায় বেজিটো ছোৱালী ল'ৰাটো নাপায় নে পোৱালিটো নাপায় নে মাকে নাপায় তাৰমানে মাকৰ ভিটামিনটো পালিয়া পাব ঠিক তেনেকুৱা কথা মাকে খাব নোপোৱাৰ কাৰণে পোৱালিটো ভৰিখন এনেকুৱা হৈছে বেজিটো কোনে নাপালে এতিয়া বেজিটো মাকে নাপালে সেইকাৰণে মানে সন্তানটো ভৰিখন এনেকুৱা হৈছে হেৰি মিয়া মানুহ যে এইবিলাক বুজি নাপায় এইটোৱে ক'ব আৰু তেওঁলোকক বহুত লেতেৰা ঠিকে আছে বাৰু এতিয়া আমাৰ অকণমান